একেবাৰে ষ্টেজৰ পৰা নামি খাম এতিয়া আমি অনুষ্ঠান বৰ দীঘলীয়া নকৰোঁ ন হৈ গ'ল দীঘলীয়া নকৰোঁ মানে আমাৰ সমাপ্তই হ'ল ৰাইজ আজি আমাৰ যি অনুষ্ঠান পৰিৱেশন কৰিলোঁ তাত যিকোনো স্বাক্ষৰগত বাক্য উচ্চাৰিত হৈছে আপোনালোকৰ এই ভাতৃ পুত্ৰ ভগ্নী সেইবুলি মাফ কৰি দিব ক্ষমা কৰি দিব আৰু অনুষ্ঠান বহুত আছে বৰ দীঘলীয়া কৰিব নোৱাৰি যি কি নহওক ধন্যবাদ শুভৰাত্ৰি বহুত ভাল লাগিলে আকৌ লগ পাম আকৌ